হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মৌচুমী ব্লগৰ নটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোক ভাল, ময়ো ভালে আছোঁ। এতিয়া ৰাতিপুৱা এতিয়া 10টা বাজি। ৰাতিপুৱা 10টাৰ পৰা মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি এঠাইলৈ যাব ওলাইছোঁ। এইফালে খুচি মই শ্বেয়াৰ কমেণ্ট কৰি দিব। কিয়? এতিয়া আমি ঘৰত যাম আজি। খুচি আৰু মই যাম এতিয়া। কিবা এটা প্ৰগ্ৰেম আছে, প্ৰগ্ৰেমৰ কাৰণে যাব লগা হ'ল। এতিয়া যাব ওলাইছোঁ আৰু এতিয়া মই আহি ঘৰ পালোঁ। এইটো সোনা বেটা, এইটো চিষ্টাৰৰ ল'ৰা হৈছে। তাৰ আজি ঘৰত কিবা কৰিব আমাৰ, তাৰ কাৰণে মই আহিব লগা হ'লোঁ হঠাৎ। এতিয়া গধূলি হ'ল, এতিয়া আলহীবিলাক আহিব আৰম্ভ হৈছে আৰু আমাৰ ঘৰত আজি প্ৰগ্ৰেম চলি আছে। কচুৰি, নিমকি আৰু এইফালে গোল্লা আৰু পায়স বনাইছে। এতিয়া মই সকলোকে দিয়া মেলা এইবিলাক কৰি আছোঁ, সিটো কাম কৰি আছোঁ। আৰু পায়সটো মায়ে বনাইছে, ইমান টেষ্টি হৈছে ন পায়সটো, মানে কি ক'ম আৰু, বহুত টেষ্টি হৈছে। এইফালে ভাইটিও কামত লাগি গৈছে। সেইটো আমাৰ সোনা বেটা, সিহঁতে টোপনি মাৰি আছে। আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। বাই।